গুড মৰ্ণিং, আসসালামু আলাইকুম ফ্ৰেণ্ড। আজি ৰাতিপুৱা আহিছোঁ ভেন্দি ছিঙিবৰ কাৰণে, কাৰণ বহুত বেছি ৰ'দ দি আছে আৰু ভেন্দিবোৰ পকি গৈ আছে পাতবোৰ আৰু ডাঙৰ হৈ গৈছে। জংঘলৰ কাৰণে আমি বহুত দিন সোমোৱা নাই আৰু আজি সোমোৱাই দিছোঁ একদম জংঘলৰ মাজত আৰু সোমাই পেলাই ছিঙি আছে চব্জিবিলাক, কাৰণ বুঢ়া হৈ যাব ধৰিছে, পকিছেও, কিছুমান বেয়া হৈ গৈছে বুঢ়া জংঘলৰ কাৰণে। তো এয়াও ছিঙি ল'লে। এইফালে ইহঁতে ৰাতিপুৱা পিলপিলি দুটা খাই আহিলে আৰু এইফালে চাওকচোন ধুনীয়াকৈ মানে চব্জিবিলাক লাগি আছে, চাইও ভাল লাগিছে, কিন্তু মই ছিঙিব পৰা নাই। আৰু ভেন্দিৰ একদম পাতটো লাগিলে মোৰ গাত খুব খজুৱাই আৰু এলাৰ্জি টাইপৰ হয়, আৰু এওঁ ছিঙিলে এওঁৰো খজুৱাইছে। আৰু এইফালে জলকীয়াবিলাকো পকি সৰি গৈছে, কেইটামান জলকীয়াও উঠাই ল'লোঁ। আৰু ইমান ধুনীয়া মানে চব্জিবিলাক ছিঙিয়ে ভাল লাগিছে, ৰ'দ যদিও বহুত বেছি গৰম একদম। আৰু এইফালে ছিঙিলোঁ জিকা, জলকীয়া আৰু ভেন্দি, আৰু এইবিলাক ছিঙি আহি গ'লোঁ ঘৰত। আৰু আজি মই এটা মাস্ক লগাম মুখত আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভিডিঅ'টো। চাই থাকক কেনেকৈ বনাওঁ, কাৰণ এইটো বহুত ভাইৰেল হৈ আছে, মই ছ'চিয়েল মিডিয়াত দেখি আছোঁ। আৰু আজি ভাবিলোঁ ময়ো লগাই লওঁ আৰু আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। তো প্ৰথমতে মই এইফালে টাৱা এখন লৈছোঁ, আপোনালোকে কেৰাহীও ল'ব পাৰে। আৰু সেইখিনি গৰম হোৱাৰ লগে লগে মই তাত দিছোঁ এচামুচ হালধি, কাৰণ হালধিৰে আজি বনাম মুখত লগোৱা পেক এটা। তো পেকটো বনাবৰ কাৰণে হালধিখিনি অলপ সৰহকৈ ভাজি ল'ব লাগিব, আৰু এইখিনি মই অকণমান ভাজি ল'লোঁ। গৰমত কিন্তু ফেচ পেক হওক মাস্ক হওক লগালেই মুখখন বহুত আৰাম পোৱা যায় আৰু ভাল লাগে। আৰু এইফালে মই চাউলৰ গুড়ি অকণমান তাত দিলোঁ, আৰু এইফালে নেচলেটৰ এটা মই কফি পাউডাৰ সৰু পেকেট এটা লৈছোঁ আৰু এইটো দিছোঁ। চাউলৰ গুড়িখিনি মই দেখুওৱা নহ'ল, ইয়াতে দি দিলোঁ এচামুচ পৰিমাণত। আৰু এইফালে দিছোঁ এল'ভেৰা জেল, আপোনালোকে এল'ভেৰা জেলটো ঘৰুৱা এল'ভেৰা জেলটো দিব পাৰে। আৰু এইফালে দিছোঁ গোলাবৰী, আৰু আপোনালোকে গাখীৰ দি যেনেকৈ লগাব পাৰে। আৰু মই লগাই ল'লোঁ বঢ়িয়াকৈ একদম। নাজানো কি ৰিজাল্ট হয়, কিন্তু লগাইছোঁ আৰু আজি প্ৰথমবাৰৰ কাৰণে লগাইছোঁ, আৰু ভাবিছোঁ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। তো লগাওঁতে মোৰ ভাল লাগি গৈছে আৰু ঠাণ্ডা লাগি গৈছে, ইমান গৰমত মানে লগাইছোঁ। এইফালে লগাই প্ৰায় 20-25 মিনিটমান মই লগাই পেলাই আছোঁ। তাৰপিছত মুখখন ধুনীয়াকৈ ধুই দিলোঁ। আৰু এইফালে মই লগাইছিলোঁ মূৰতো এটা মাস্ক, কাৰণ বহুত বেছি গৰম আৰু চুলিখিনি একদম ৰাফ হৈ গৈছে। এইফালে চাওক বহুত ধুনীয়া ৰিজাল্ট ওলালে। আপোনালোকে এনেকৈ পেক বনাই পেলাই ল'ব পাৰিব হালধিৰ, মই কিন্তু খুবেই ভাল পালোঁ। আপোনালোকে এনেকৈ লগাই কেনে পায় মোক কমেণ্ট কৰি জনাব। আৰু আজি ভিডিঅ'টোৰ পৰা ল'লোঁ, বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, বাই।